Welcome to my YouTube channel. এতিয়া বৰ্তমান দৰা অহা সময়ৰ ভিডিঅ' এখন দৰা গাড়ী আপোনালোকে নিশ্চয় চিনি পাইছে। যিহেতুকে দৰা গাড়ী এনেকৈ থাকে তো সকলোৱে জানে। এই সময়ত দৰা কইনাৰ মাকে দৰাক আদৰিবলৈ ৰৈ থকা সময়ৰ দৃশ্য। দৰা বৰ্তমান গাড়ীৰ পৰা নামিছে আৰু গাড়ীৰ পৰা নমাৰ লগে লগে ছাতিখন উলিয়াই সখীয়েকৰ লগত দৰা একেলগে দুয়োজনে থিয় হয় আৰু আদৰি অহাৰ সময়তে কইনাৰ ভনীয়েকে দৰাক ভৰি ধোৱাৰ নিয়ম কৰে আৰু সেইখিনি মোৰ ভণ্টিও কৰিছিলে। যেতিয়ালৈকে দৰাক ভৰি ধোৱা সম্পূৰ্ণ হোৱা নাছিলে তেতিয়ালৈকে ভিতৰলৈ নিয়াৰ অনুমতি নাথাকে। ভৰি ধোৱাৰ পিছত যেতিয়ালৈকে কইনাৰ ভনীয়েকক একো মান নধৰে তেতিয়ালৈকে দৰাৰ ভৰি এৰি নিদিয়ে। ঠিক তেনেদৰে আমাৰ ভণ্টিও সেই নিয়ম পালন কৰি গৈছিল। দেখিছে আপোনালোকে কিমান চালে ভিডিঅ'টো গম পোৱা যায়। তাৰপৰা এয়া মায়ে দৰাক আদৰি নিয়াৰ বাবে মিঠা বস্তু আৰু পানী খুৱাইছিল। মিঠা বস্তু মানে আমাৰ ৰসগোল্লা খোৱা হৈছিল, সেইটোৱে নিয়ম। কিবা এটা মিঠা বস্তু খুৱাই ভিতৰলৈ আদৰি নিয়া আৰু এখন ফুলাম গামোচাৰে আদৰি ভিতৰলৈ লৈ গৈছিল। এইখিনি মায়ে ভিতৰলৈ দৰাক নিয়াৰ সময়ৰ দৃশ্য আপোনালোকে দেখিছেই। দৰাক আদৰি নিয়াৰ পিছত ৰাইজৰ মাজত সকলোৰে মাজত তেওঁক বহাই থোৱা হয় যেতিয়ালৈকে কইনা বাহিৰলৈ ওলাই নাহে। আৰু কইনাক ভিতৰৰ পৰা আনিবলৈ দৰাৰ ভায়েক যাব লগা হয় আৰু মোৰ ঠিক তেনেদৰেই হৈছিল। দৰাৰ মাজৰ ভায়েক গৈছিল আনিবলৈ। এয়া কইনা বিচাৰি যোৱা সময়ৰ দৃশ্য। সেই সময়ত বহুত ফূৰ্তি কৰা হয় গোটেইখিনিয়ে, কাৰণ ঘপককৈ কইনাজনীক উলিয়াই নিদিয়ে, বিচাৰি উলিয়াবলগীয়া হয়। তাৰপিছত আকৌ আনি মোক সমাজৰ মাজত দৰা য'ত বহি থাকে তাতেই সেৱা চেৱা লৈ বহাই দিয়া হয়। বহোৱাৰ পিছত আমাৰ বিয়াৰ পৰিচালক বাপজনাই আমাৰ বিয়াখন পৰিচালনা কৰিবলৈ সকলোকে বিনম্ৰ অনুৰোধেৰে জনায় যে সকলো যাতে মনে মনে থাকি বিয়াখন ভালদৰে পাৰ কৰি নিয়ে, একো হুলস্থুল নোহোৱাকৈ শুদ্ধ মনেৰে। সেই সকলোকে থিয় হৈ তেওঁ কৈ থাকে আৰু তাৰপিছত বিয়াখন পৰিচালনা কৰে। শ্ৰীযুত লক্ষেশ্বৰ তাঁতী দেৱৰ গুণৱান পুত্ৰ শ্ৰীমান চন্দন তাঁতী দেৱক আমাৰ কন্যা শ্ৰীমতী আশীৰ্বাদত যেন এই শুভ কাৰ্য সুসম্পাদন হয়। অনুষ্ঠিত হোৱা এই বিবাহত শ্ৰীযুত লক্ষেশ্বৰ তাঁতী দেৱৰ পুত্ৰ শ্ৰীমান চন্দন তাঁতী বিষ্ণুস্বৰূপ শ্ৰীযুত লক্ষেশ্বৰ তাঁতী দেৱৰ গুণৱান পুত্ৰ শ্ৰীমান আমাৰ কন্যা শ্ৰীমতী বৃষ্টি দেৱী যথাসাধ্যে কৃষ্ণ গ্ৰহণ কৰিলোঁ। এতিয়া তুমি কইনাক ধৰি থবা, দেউতা এৰিছে তোমাৰ হাতখন এনেকা তুমি ঠিক নাই। মই ধৰ্ম অৰ্থ কাম মুখ্য এই চতুবৰ্গ সাধনত তোমাক ভগৱানে তোমাক মোৰ কাৰণে দান কৰিছে। ধৰ্মিনী
দিয়ক হৰি এটা কৃষ্ণ নানাবিধ ফুলেৰে এই পবিত্ৰ মালাধাৰী আপোনাৰ নিমিত্তে গাঁঠি আনি আপোনাৰ ডিঙিত ডিঙি এই আয়ুষ্মতী মোৰ এই পবিত্ৰ মালাধাৰী মই তোমাৰ ডিঙিত পিলাই দিলোঁ। তোমাক ভাও কি তোমাক পত্নী স্বৰূপে গ্ৰহণ কৰিলোঁ কোৱা। সেই আয়ুষ্মতী দীৰ্ঘায়ু হোৱা, পতিব্ৰতা হোৱা, তেজস্বিনী হৈ সুযোগ্য সন্তানৰ মাতৃ হোৱা, সুন্দৰী শিপিনীসকলে সূতা কাটি তোমালৈ এই কাপোৰ বৈছে। সেইসকলৰ আদৰ্শে এনেদৰে সূতা কাটি কাপোৰ বৈ তুমি নিজেও পিন্ধিবা, আনকো পিন্ধাবা। একে কৰক, মংগলময় হওক। ভাগৱত দেখাব আৰু নাৰায়ণৰ মানত লক্ষ্মী যেনে তুমিও যেন তোমাৰ স্বামীৰ মানত তেনেহৰ পাত্ৰী হোৱা। ধনৱতী আৰু হৈ সুদীৰ্ঘকাল পৰমায়ুৰে জীয়াই থাকা। আজি মই যথাসাধ্যে এই সাজ সজ্জা কাঁহী বাতি আদি শ্ৰীমতী বৃষ্টি দেৱীক বিবাহৰ উপহাৰ স্বৰূপে আগবঢ়ালোঁ। আপুনি শুদ্ধ চিত্তে গ্ৰহণ কৰে যে আগবঢ়োৱা দান শুদ্ধ চিত্তে গ্ৰহণ কৰিলোঁ। আপোনাৰ কন্যাদানৰ প্ৰতিদান স্বৰূপে এই সামান্য সাজপাৰ অৰ্পণ কৰিলোঁ। মায়াক নিৰ্যান আপোনাৰ মহিমাক আপুনি বেকত কৰি জীৱক কৰিও পৰিত্ৰাণ। সেই আয়ুষ্মান শুদ্ধ চিত্তে গ্ৰহণ কৰিলোঁ। সোমাই কৰি অগ্নি দুইটা দানৰ অৰ্থে এই সামান্য হাত অৰ্পণ কৰিলোঁ। অকপথে গ্ৰহণ কৰে। মামাই ক'ব, এই আয়ুষ্মান আপোনাৰ ভগৱানে আপোনালোকৰ বিবাহিত জীৱন সুখময় কৰক। স্বামী কল্যাণকামী হোৱা, তোমাৰ মন প্ৰফুল্ল হওক, শৰীৰৰ লাৱণ্য বৃদ্ধি পাওক, তুমি বীৰ প্ৰসৱিনী হোৱা, তোমাৰ ভক্তি হওক, তোমাৰ প্ৰতিপালিত আৰু পৰিচৰ্যাকাৰী সকলৰ আৰু পৰিয়ালবৰ্গৰ পৰম সন্তোষ পাইছোঁ। ভগৱন্তই আপোনালোকৰ মংগল কৰক। সুখে দুখে আমি চিৰকাল স্নেহপাশত আবদ্ধ থাকিম। আপোনাৰ শুভকামনা পূৰ্ণ কৰোঁ। মই তোমাৰ পানী গ্ৰহণ কৰিছোঁ। মোৰ
সৈতে তুমি আজীৱন সুখেৰে বাস কৰিবা। আমি দুয়ো ভকত ভাগৱতৰ সন্মুখত বিবাহ কাৰ্য পালন কৰিছোঁ। দুয়ো এক হৈ এই পবিত্ৰ মিলনেৰে আমি পবিত্ৰ জীৱন যাপন কৰিম। এই পবিত্ৰ মিলনত হোৱা অতি সন্ততি ভক্তিপৰায়ণ আৰু শিলৰ নিচিনা স্থিৰ হোৱা তোমাৰ সকলো শত্ৰুক পৰাজয় কৰিবলৈ ভগৱন্তই শক্তি দিয়ক। পৰমেশ্বৰে অন্ন লাভৰ কাৰণে তোমাক প্ৰথম খোজ আগবঢ়াওক। আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব। সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ। খুব হৈ গ'ল। পৰমেশ্বৰে যেন তোমাক দ্বিতীয় খোজ আগবঢ়াওক। কইনাই ক'ব, আপোনাৰ ধৈৰ্য বীৰ্য দ্বিতীয় খোজ আগবঢ়াইছোঁ। পাওঁ গৈছোঁ। বৃদ্ধিৰ কাৰণে ঈশ্বৰে যেন তোমাক দ্বিতীয় খোজ আগবঢ়াওক। কইনাই ক'ব, দ্বিতীয় খোজ আগবঢ়াইছোঁ। খুব হৈছে। যেন তোমাক চতুৰ্থ খোজ আগবঢ়াওক। কইনাই ক'ব, সেই মৰ্মে মই চতুৰ্থ খোজ আগবঢ়াইছোঁ। পাওঁ গৈছোঁ। পৰমেশ্বৰে যেন তোমাক পঞ্চম খোজ আগবঢ়াওক। কইনাই ক'ব, সেই অৰ্থে মই পঞ্চম খোজ আগবঢ়াইছোঁ। কটাবলৈ ঈশ্বৰে যেন তোমাক ষষ্ঠ খোজ আগবঢ়াওক। সৰু প্ৰকাৰ ঈশ্বৰ সেৱা আদি সৎ কামত সংগিনী হ'বা। মই য'তে থাকোঁ তুমিও তাতে থাকিবা। কইনা, সেই অৰ্থে মই ষষ্ঠ খোজ আগবঢ়াইছোঁ। পাওঁ মোৰে সৈতে সপ্তপদাগতা হোৱা, তুমি মোৰ অনুৰক্তা হোৱা। ঈশ্বৰে তোমাক মোৰ লগলৈ আনক। ঐশ্বৰিক বিধানেৰে আপুনি আজিৰ পৰা মোৰ স্বামী। সেই অৰ্থে সপ্তম খোজ আগবঢ়াইছোঁ। আৰু ভকত বৈষ্ণৱক সেৱা শুশ্ৰূষা আৰু গৰু আদি পালন কৰোঁতে আদি অৰ্জন আৰু ব্যয় কাৰ্যটো মই আপোনাৰ সহধৰ্মিনী হ'ম। আপুনি নামঘৰ সজোৱা আদি লোকসেৱামূলক পবিত্ৰ কামত মোক সহধৰ্মিনী ৰূপে পাব। ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে উপযুক্ত প্ৰতিজ্ঞা পালনত আমাক সততে সহায় কৰে। আপোনাৰ এই আদৰ্শৰে পিতৃ মাতৃ সদায় পৰিচালিত কৰি যাব। এই সম্পৰ্কবিলাক সদায় অৱশ্যে ৰক্ষা কৰিব। কৃষ্ণ হৰি ইমানতে আমাৰ বিয়াখন সম্পূৰ্ণ হয়। তাৰপিছত এতিয়া সেৱা চেৱা লৈ আকৌ ভিতৰলৈ লৈ যোৱা হয়। পৰিচালকজনে ভালদৰে সকলোকে আকৌ ভিতৰলৈ লৈ যায়। ভিতৰলৈ
নিবলৈ কইনাৰ মাক আহি দুয়োজনকে একেলগে হাতত ধৰি ভিতৰলৈ নিয়াৰ পিছত ভিতৰলৈ অনাৰ পিছত মায়ে নিজ হাতেৰে দৰা আৰু কইনাক ভাত খুৱায়। কাৰণ যিহেতু ৰাতিপুৱাৰ পৰা ভোকে লঘোণে থকা হয়, বইল ভাত দাইল খুৱায়। এইখিনি সময়ত বহুত দুখ লাগে, কাৰণ এই সাঁজ ভাত মাকৰ হাতৰ পৰা লাষ্ট খোৱা হয়। বাহিৰত সকলোৱে ফূৰ্তি কৰি থাকে, নাচে। দৰা ঘৰৰ মানুহ, ছোৱালী ঘৰৰ মানুহ, গোটেইখিনি মোৰ ফেমিলি, ভণ্টি বা ফ্ৰেণ্ড সকলো একেলগে নাচি ফূৰ্তি কৰে। ফূৰ্তি কৰি মেলি আকৌ বিদায় দিয়া সময় কেনেদৰেই নাচি থাকে। দেখিছে আপোনালোকে সকলো কিমান ফূৰ্তি কৰিছে। যেতিয়া ছোৱালীজনীক ঘৰৰ পৰা উলিয়াই দিয়া হয়, সেইখিনি সময়ত ছোৱালীজনীৰ মনত বহুত কষ্ট পায়। কাৰণ সৰুৰ পৰা এখন ঘৰত থকাৰ পিছত উলিয়াই দিয়াটো বহুত কষ্টকৰ হয়, মাক দেউতাকৰ বাবেও আৰু যিজনী ছোৱালী ওলাই আহে তাৰ বাবেও। মই বহুত কষ্ট পাইছিলোঁ। মোৰ সকলো ফেমিলি বহুত দুখ কৰিছিলে, সকলোৱে বহুত কান্দিছিলে, বিশেষকৈ মোৰ মা দেউতা। তেওঁলোকে কাৰণ জন্ম দিয়াৰ পৰা সৰুৰ পৰা ডাঙৰ দীঘল কৰি এজনী ছোৱালীক উলিয়াই দিয়াটো বহুত সহজ কাম নহয়, বহুত কঠিন হৈ পৰে। সেই টাইমত মই বহুত কষ্ট পাইছিলোঁ। এজনী ছোৱালী এখন ঘৰ এৰি অহাটো সহজ নহয়। আপোনালোকে দেখিলে অনুভৱ কৰিব পাৰিব সেইখিনি সময়ৰ পৰিস্থিতি কেনেকুৱা হৈ পৰে। প্ৰায় 4টামান বজাত মোক উলিয়াই আনিছিলে ভিতৰৰ পৰা। উলিয়াই আনি সমাজৰ মাজত সেৱা লৈ আকৌ লৈ যায়। বাহিৰলৈ উলিয়াই নিয়াৰ আগত ঘৰৰ পৰা পানী খুৱাই মোক খুৱাইছিলে মোৰ আইতাই পানী খুৱাইছিলে। আৰু পানী খোৱাৰ পিছতহে পিছফালে ঘূৰি চাবলৈ নিদিয়ে, আগলৈ চাই ওলাই আহিবলৈ দিয়ে। মোৰ আহিবলৈ অকণো মন নাছিল, কিন্তু ছোৱালীৰ জীৱনেই তেনেকুৱা, এদিন নহয় এদিন উলিয়াই দিয়ে। আৰু দেখিছেই সকলোকে বহুত বহুত ধন্যবাদ, যিহেতু মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেলটো প্ৰেছ কৰি অল কৰি দিব, যাতে আগলৈ এনেদৰে ভিডিঅ' দিলে আপোনালোকে অতি সোনকালে চাব পাৰে।